সপ্তাহত কেইদিন দিয়ে? সপ্তাহত একদিন বা 2 দিন দিয়ে, আর গোটেই দিন নিদিয়ে আমাক। কি খাব দিয়ে? দালি আর ভাত, আর কেতিয়াবা খিচুড়ি খাব দিয়ে। স্যার আমাক এক মাহৰ ভিতৰত একদিনে কণী দিয়ে। একদিন কণী দিয়ে? তারপর আধা দিয়ে। আমার হাই স্কুলৰ চৰকাৰৰ পৰা আমাৰ 9ত এখন ছাত্ৰ আছে। চৰকাৰৰ পৰা আমাৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে আদেশিল, গতিকে আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে আমালোকক আমাৰ নাম্বাৰ পৰা হাই স্কুলত আচলতে মাজে সময়ে মানে মধ্যাহ্ন ভোজন নিদিয়ে। ল'ৰা ছোৱালীবিলাকে মানে আগতে কমপ্লেইন দিছিল আমাক, কিন্তু আমি স্কুলত আহি জনাইছোঁ যে আপোনালোকে কিয় এনেকৈ কাম কৰি আছে, কিন্তু সিহঁতে কৈ থাকে যে আমি দিম, সদায় দিম। কিন্তু জানুৱাৰী মাহত টোটেলি দিয়া নাই। তাৰপিছত ফেব্ৰুৱাৰী মাহত 2 সপ্তাহমান দিছিল। তাৰপিছত আকৌ মানে মাৰ্চত বন্ধ কৰিছে। তাৰপিছত 14 তাৰিখ আজিও মানে কণী দিয়াৰ ব্যৱস্থা আছিল, কিন্তু আজিলৈকে ছাত্ৰ হিচাপৰ বাহিৰত কমপ্লেইন দিছে। গতিকে এইটো আমাৰ ওপৰৰ পৰা এইটো যোৱাকালি প্ৰধান শিক্ষক ডাঙৰে কৈছে যে ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাক লৈ যাম। গতিকে যেহেতু আমাৰ ইফালে চলি আছে স্কুল এনঅ'চিং চলি আছে, এনৰ ফাংচন, গতিকে মই ক'লোঁ যে কি হয়তো ডেটটো পিছৰ পৰা নাযাব, ফিক্স ডেট। আৰু প্ৰধান শিক্ষক ডাঙৰে ক্লাছ 10ত যায় কেইজন ল'ৰাই খেলা ধূলাত জড়িত তেওঁ লিষ্টটো কৰিছে, মাত্ৰ 5জন। গতিকে 10ৰ ল'ৰাবিলাক লৈ যোৱাত কোনো অসুবিধা নহ'ব। গতিকে আমি 10ৰ ল'ৰাখিনিক আমাৰ অৰ্ডাৰ দিছে লৈ যাবলৈ। গতিকে আমি কোনো অৰ্ডাৰ তাৰ দেখা নাই। হেডমাষ্টাৰ যিখিনি কৈছে আমি সেইখিনি বিশ্বাস কৰিছোঁ। আৰু আজি ৰাতিপুৱা তেওঁলোকক মাতি কালি কৈ দিছে লিষ্টটো কৰি আজি লৈ গ'ল। আৰু সম্পৰ্কে আমি একো নাজানো, মাত্ৰ আমি জানো যে জানুৱাৰী মাহটো কমপ্লিট হোৱা নাই। মাত্ৰ সোধাৰ পিছত কয় যে নাই চাউল নাই, গতিকে খবৰ জানুৱাৰী মাহ হোৱা নাই। ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা মোটামুটি 2 সপ্তাহমান খোৱাইছে। তাৰপিছত আকৌ চাউল নাই, শেষ হৈ গ'ল। আকৌ এই তোমাৰ যোৱা 14 তাৰিখৰ পৰা আৰম্ভ কৰিছে চাউল, পিছত আৰম্ভ কৰিছে আজি হয়তো আজি